Aku. Habib juga letha. Letha. Oh, dia boleh sari mah. Letha. Sari mah. Sari mah. Letha. Oh, itu बहुत दाम बताओ गो एक तो बहुत दाम बताओ गो दादा 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 ये क्या कर रहा है हमको बना लगे जा बोले ओ जा बोले तो ना लगे बोले तो एकदम पागल লাগিছিল পাইছো তই কথাটো একদম পাগল লাগিছিল এনেকে নহব নহয় এতিয়া অতাখন জুন বেলি তৰাম লাগিছে ঘৰৰ বুলিতো কিবা এটা বস্তু আছে এজনী ছোৱালী জীৱন নষ্ট কৰি তাই এনেই খাই যাব নোৱাৰিব নহয় দেশত আইন আছে কানুন আছে এখন চৰকাৰ আছে তই ভিতৰলৈ যা তই ভাত পানী খাগে আৰু মই থানাৰ পৰা থানালৈ কিয় থানাৰ ওচৰত দি তাকে দিয়াই গৈ ভৰাই আনিম যি খালি দিয়ে এনে অৱস্থা কৰিলে মই এতিয়া দাদা কাকা পুলিশৰ ওচৰত ধৰিব গৈছ তই জানো কি তাৰ নাম ক'ত তাৰ ঘৰ এই মোৰ ভাবি থাকোঁতে এই ৰাতিপুৱাৰ পৰা মোক এই কাম নকৰা কৰি পেলাইছো মাথোন এক ছোৱালীজনী কাম এক বৰ মানুহ কি কথা এক খবৰ এটা কৰোঁ কিন্তু মানুহজনৰ নাম তাই নকয় দাদা নকয় কৈছে কিবা যদি পাপ হৈছে কওঁকে লৈছে দেখিব আৰু তোমাৰ এইটো আকৌ কি ধৰণৰ আমি কৈছে মানুহজন বোলে বিয়া পাতিবলৈ মান্তি হৈছিল পিছে হাবিব কি নহ'লে অলপ ভাল পাইছানে হাতে মাৰি মোক কথাবোৰ ক'লে তুমি যদি থাকি বিচাৰা মোৰ ঘৰতে থাকিব পাৰা মোৰ ঘৰটো তেনেই উদমী আমি দুটাই ঘৰতে আছিল বুজিছা তিনিটাও আছিল ছোৱালী পোৱালী এটা ওলাই দিছিল কিন্তু নাথাকো আজি 14 বছৰৰ আগত এই হাইজা লাগি এই গোটেই গাঁৱৰে আধাখিনি মানুহ এক কৰি পেলালে এইটো মই এই গাঁৱতে উলিয়াই দিছিলোঁ আগদিনাখন তাই দিলে আৰু পাঁচদিনা মোৰ তিনিটা তাৰপিছত গোটেই গাঁৱৰ ৰাইজ আৰু তাই মোক শপতটি ধৰিলে বোলে দাদা তই বিয়া কৰা মই বোলো প্ৰথমে তই বিয়া কৰা নতুবা তই মোৰ ভুল খাওঁ আজি পিছে 14 বছৰে আমাৰ দুটাৰ বিয়া নহ'ল আমি বিয়াৰহে ভুল খাই থাকিলো দাদা দাদা এতিয়া তই সেইটো লাগি থাকিবিনে আসল কথাটো দিছিলে খোদাই সম্পত্তি যথেষ্ট দিছিলে কিন্তু এই জন্মত নহয় চাগে এই পূৰ্ব জন্মত কিবা মই খোদা ওচৰত খোদা মাটি বাৰী ঘাঁহ সম্পত্তি এইবিলাকলে এই গাঁৱত খেলি স্কুল এই জাতবোৰ খানা আৰু এই মধুপুৰতো কিনিপুৰা কথা বাৰ এই নহয় হয় 10 কুমাৰ হয় কিনিপুৰা কথা 12 আজি এমাহৰ আগৰ কথা এই মধুপুৰ গাঁৱৰ ৰাইজ কথা আহি পেলাই বোলে চিধাই তোমাৰ বোলে মাটি কৰি দিয়া আমি বোলে নামঘৰ এটা কৰোঁ আৰু শংকৰত মন্দিৰ এটা বনাওঁ ধৰ্মকাললৈ বিচাৰিছে যেতিয়া আৰু বিধি পাৰোঁ মই কি কৰিলোঁ আজি 3 দিন মানৰ আগত কৰি পেলাই মাটিখিনি ৰেজিষ্টাৰ কৰি দি দিলোঁ আৰু হাত পকেটত যিখিনি টকা পইচা আছিল নহয়
নিজৰ বাপেকৰ কথা সুধিব তেতিয়া তাক তুমি কি উত্তৰ দিবা তই কিন্তু একদম আচল কথা ধৰিছ তুমি পৰিচয় দিব লাগিব তেওঁ মোক বিয়া কৰাবলৈ মাতি কৈছে ভুল কৰিছো মই তেওঁৰ তাত সকলো দোষ নাই ভুল যিয়েই কৰক তুমি এই কৰা বা তেওঁ এই কৰক কিন্তু তোমাৰ এই পেটৰ পোৱালিটো একো ভুল কৰা নাই কি কাৰণে সমাজত শীঘ্ৰ আলোচনা কৰিব সমাজৰ আগত তাৰ কি নাম হ'ব তুমি জানা নহয়